সকলোৰে মনত ইমানেই কৌতূহল যে এখন উৰাজাহাজ যাব, যি নেকি উৰাজাহাজখন মাটিৰ তলেদি যাব। আৰু এই উৰাজাহাজখন আপোনালোকে নিশ্চয় গম পাইছে, পুৰা উৰাজাহাজটো মাটিৰ ওপৰেদি নাযায়, আকাশেদিহে যায়। কিন্তু সকলোৰে মনত প্ৰশ্ন হৈছে যে এইখন উৰাজাহাজ একদম মাটিৰ তলেদি যাব। সেইকাৰণে সকলো মানুহ বাট চাই আছিল। অৱশেষত নগাঁৱৰ পৰা শিৱসাগৰ অভিমুখে পাৰ হৈ গ'ল, অৰ্থাৎ এই উৰাজাহাজখন। আৰু গাড়ীখনে লৈ গ'ল, পাৰ হৈ গ'ল আমাৰ নগাঁৱৰ ফালৰ পৰা মিছা পাৰ হৈ এখন ৰাজপথেৰে এখন উৰাজাহাজ গৈছে। আৰু সকলোৰে মনতে উৎকণ্ঠা হৈ আছিল যে ওপৰত যোৱা উৰাজাহাজখন সকলোৱে চাবলৈ পৰা নাছিলে। কিন্তু এতিয়া সকলো মানুহে দেখি পেলাই মানে মনতে এটা ফূৰ্তি হ'ল যে যদিনো উৰাজাহাজত মানুহ উঠিবলৈ পোৱা নাই কিছুমান, আমি এতিয়া দেখা পাইছোঁ, চাবলৈ পাইছোঁ। আৰু এইখনেই হ'ল সেইখন, যিখন শিৱসাগৰলৈ এখন ৰেষ্টুৰেণ্ট কৰিবলৈ উৰাজাহাজ লৈ গৈ আছে। এইখন আমাৰ মিছা পাৰ হৈ গ'ল আৰু এঘণ্টামানৰ আগত মিছাখন পাৰ হৈ গৈছে। আৰু ভাবিলোঁ আপোনালোককনো কিয় নেদেখুৱাওঁ, অকণমান সময়ৰ কাৰণে আপোনালোককো দেখুৱাই দিওঁ। আৰু এইখনেই হ'ল সেইখন উৰাজাহাজ, যিখন নেকি নগাঁৱৰ ৰাজপথৰ তলেদি চলি গৈ আছে। চলি মানে গাড়ীখনত চলাই নিছে বাৰু দেই, গাড়ীখনত উঠাই নিছে আৰু চলি গৈ আছে বুলি সেইটো কাৰণে আপোনালোকক ক'লোঁ। আৰু আপোনালোকে নিশ্চয় দেখা পাব, যি ৰাস্তাৰ কাষত সকলোখিনি মানুহ আছে সকলো এই গাড়ীখন চাবলৈ ৰৈ থাকক অধীৰ আগ্ৰহেৰে। আৰু নিশ্চয় দেখা পাব আপোনালোকে আৰু গাড়ীখন গৈ আছে আৰু গৈ এতিয়া নিৰ্দিষ্ট স্থানত পাবগৈ, তেওঁলোকৰ গাড়ী নি পোৱাবগৈ। আৰু সেইকাৰণে ভাবিলোঁ আপোনালোককো নেদেখুৱানো কেনেকৈ থাকিব পাৰোঁ, আৰু তাৰে অকণমান দেখুৱালোঁ। নগাঁৱৰ ৰাজপথৰ তলেদি চলি গ'ল এখন ডাঙৰ উৰাজাহাজ।